হিন্দু ধৰ্মৰ গ্ৰন্থসমূহত জীৱনৰ লগতে মৰাৰ পিছত কি হয় তাৰ বিষয়েও বিস্তাৰিতভাৱে বৰ্ণনা পোৱা যায়। মানুহে নিজৰ কৰ্ম অনুসৰিহে পিছৰ জন্ম পায়। যিসকল ব্যক্তিয়ে নিজৰ জীৱনত বহুত বেছি পাপ কৰে, তেওঁলোকৰ জন্ম এনেকুৱা ধৰণে হয় যে তেওঁলোকে নিজৰ দুখ আনৰ আগত ক'ব নোৱাৰে। মানুহে সিহঁতক মাৰে আৰু খেদে, যেনে কুকুৰ। আজি আমি আপোনালোকক এটা কুকুৰৰ কাহিনী ক'ম। এটা আঘাতপ্ৰাপ্ত কুকুৰে ভগৱান ৰামৰ ওচৰলৈ নিজৰ দুখৰ কথা ক'বলৈ আহে আৰু তেওঁক ন্যায় বিচাৰে। এদিন ৰামে সিংহাসনত বহি আছিল আৰু এটা কুকুৰে চিঞৰি থকা শুনি ৰখীয়াকেইজনক কৈ সেই কুকুৰটোক তাৰ পৰা খেদি পঠিয়ালে। দ্বিতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি সেইখিনি ঠাইতে কান্দিবলৈ বা চিঞৰিবলৈ ধৰে। তাক দেখি ৰখীয়াকেইজনে মাৰি তাক তাৰ পৰা খেদি পঠিয়ালে। তৃতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি সেইখিনি ঠাইতেই কান্দিবলৈ বা চিঞৰিবলৈ ধৰে। তেতিয়া ৰামে তাক নেখেদি সি কিয় কান্দিছে তাৰ কাৰণ জানিব বিচাৰিলে। তাৰ পিছত সেই ৰখীয়া কেইজনক কুকুৰটোক সভালৈ লৈ আহিবলৈ ক'লে। তেতিয়া কুকুৰটোৱে ৰখীয়াকেইজনক ক'লে, মই সভা, ৰাজপ্ৰসাদ, তুলসী গুৰি, নামঘৰ আদি ক'তো যাব নোৱাৰোঁ, কাৰণ এইবোৰলৈ যোৱা আমাৰ মানা আছে। তোমালোকে প্ৰভু শ্ৰীৰামক গৈ কোৱা মোক লগ কৰিবলৈ ইয়ালৈ আহিবলৈ। কুকুৰটোৱে কোৱা সকলো কথা ৰখীয়াকেইজনে গৈ ৰামক ক'লে। কথাটো শুনি ৰামে এডাল মাৰি লৈ কুকুৰটোৰ ওচৰলৈ গ'ল আৰু সি কিয় কান্দিছে সুধিলে। তেতিয়া কুকুৰটোৱে ক'লে, হে প্ৰভু, আপুনি মোৰ কাৰণে বহুত কষ্ট পাইছে। মই একো অপৰাধ কৰা নাই। তাৰ পিছতো মোক এজন সন্ন্যাসীয়ে পাথৰেদি মাৰিছে। তাৰ ফলত মোৰ ভৰিটো ভাগি থাকিল আৰু মোৰ বহুত বিষ হৈছে। সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কুকুৰটোৰ কথা শুনি ৰামে সেই সন্ন্যাসীজনক তালৈ মাতিলে আৰু সুধিলে, আপুনি কি অপৰাধৰ বাবে ইয়াৰ ভৰি ভাগি দিলে? সন্ন্যাসীজনে তেতিয়া ক'লে, হে প্ৰভু, মই ভিক্ষা বিচাৰিবলৈ ওলাই গৈছিলোঁ আৰু ই মোক চুইছিল। দুপৰীয়া সময় আছিল, মই ভোকত আছিলোঁ। সেইকাৰণে ই মুখ লগালত মোৰ খং উঠিল আৰু এটা পাথৰ লৈ মই তাক মাৰি দিলোঁ, যাৰ ফলত তাৰ ভৰিটো ভাগি থাকিল। তেতিয়া ৰামে ক'লে, আপুনি জানেচোন ই অজ্ঞানী, ই একো নাজানে। মই ভাবোঁ ইয়াত এই কুকুৰটোৰ কোনো দোষ নাই। এইটো সিহঁতৰ স্বাভাৱিক প্ৰবৃত্তি। সেইকাৰণে আপুনিহে ইয়াৰ অপৰাধী। ৰামে কুকুৰটোক ক'লে, তুমি এওঁক কি শাস্তি দিব পাৰা? তেতিয়া কুকুৰটোৱে ক'লে, হে প্ৰভু, এওঁক কোনোবা সেৱালয়ৰ মালিক বনাই দিয়ক। ৰামে কুকুৰটোৰ কথা মানি ল'লে। সন্ন্যাসীজনে ভাবিছিল যে মোৰ ভাগ্য উদয় হ'ল। এইবোৰ দেখি সভাৰ মানুহে সুধিলে, প্ৰভু, এই কুকুৰটোৱে সন্ন্যাসীজনক এনেকুৱা শাস্তি কিয় দিলে? তেওঁক দণ্ড দিয়াৰ সলনি সেৱালয়ৰ মালিক বনাই দিলে। তাৰ পাছত ৰামে ক'লে, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সেই কুকুৰটোকে বিচাৰক। মানুহবোৰে কুকুৰটোক সুধিলত কুকুৰটোৱে ক'লে, আপোনালোকে ধ্যান দি শুনিব। যিসকলে চল কৰি ধন ইনকম কৰে, আনৰ ভাগৰ বস্তু কাঢ়ি লয়, চোৰ আদি বেয়া কাম কৰে, সি পিছৰ জন্মত কুকুৰ হৈ জন্মগ্ৰহণ কৰে। মই তাক দণ্ড দিবলৈয়ে সেই পদ দিছোঁ, কাৰণ আগৰ জন্মত ময়ো সেৱালয়ৰ মালিক আছিলোঁ। এতিয়া সি এই সেৱালয়ৰ মালিক হৈ যি পাপ কৰিব, পিছত গৈ সিও কুকুৰৰ জন্ম ল'ব। ভাল কৰ্ম কৰক, আনক সহায় কৰক আৰু পশু পক্ষীক মৰম কৰক। ভগৱানে সৃষ্টি কৰা সকলো বস্তুকে সন্মান কৰক। তেতিয়াহে ভগৱানে আপোনাৰ ভাল কৰিব।